প্ৰথমতে স্বাগতম জনাইছোঁ আসাম অনলাইন ষ্টাডি ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই অসমৰ সকলো পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ 10টা MCQৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে লীলাধৰ বৰুৱা। আৰু মহাত্মা গান্ধীৰ আহ্বানক্ৰমে লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত 1930 চনত ভাগ লৈছিল। নেক্সট কুৱেশ্যনটো হৈছে আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল গ 1228 চনত। আৰু ত্ৰয়োদশ শতিকাত চুকাফা এদল সহযোগীৰ সৈতে পাটকাই পাহাৰত থিতাপি লৈছিল। তেওঁ আছিল উজনি ব্ৰহ্মদেশৰ মাওলুং ৰাজকোঁৱৰ আৰু 1228 চনত তেওঁ অসমত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে খ চৰাইদেউত। আৰু 1253 চনত প্ৰথম আহোম স্বৰ্গদেউ চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনাজাত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ক চিলাৰায় নামেৰে জনাজাত। আৰু চিলাৰায় আছিল কোচ সাম্ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ ভাতৃ আৰু কোচ ৰাজ্যৰ সেনাধ্যক্ষ। তেওঁৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলা সৰ্বপ্ৰথম দফাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে গ যোৰহাট। নেক্সট কুৱেশ্যনটো হ'ল অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে গ 1889 চনত। আৰু অসম হৈছে দেশৰ প্ৰথমখন ৰাজ্য য'ত 1889 চনত ডিগবৈত ঘৰুৱা তেলৰ সন্ধান পোৱা গৈছিল। নেক্সট কুৱেশ্যনটো হ'ল অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটো হৈছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল ক বীৰংগনা হৈছে প্ৰথম মহিলা কামাণ্ডো বাহিনী। নাৰীজাত অপৰাধ বোধৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে 2012 চনত গুৱাহাটীত বিশেষ মহিলা কামাণ্ডো বাহিনী বীৰংগনা গঠনৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল দুধৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ক গদাধৰ সিংহই দুধৰ আলি নিৰ্মাণ কৰোৱাইছিল। আৰু অসমৰ বিখ্যাত পথ দুধৰ আলি আহোম স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰোৱাইছিল 1687 চনত। আৰু এই পথৰ দৈৰ্ঘ্য আছিল 185 কিলোমিটাৰ। অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল ক হিউৱেন চাং আছিল প্ৰথম চীনা পৰিব্ৰাজক অসমত অহা। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসমৰ ভ্ৰমণ কৰিছিল আৰু এই ভ্ৰমণৰ বিষয়তে তেওঁ চিউকি নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল আজি লাষ্ট কুৱেশ্যন এইটো। আৰু লাষ্ট কুৱেশ্যনটো হৈছে বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ক শংকৰদেৱ। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় অসম।